Hi viewers, namaskar. Swagatam janaisu apunok সকলোকে মোৰ YouTube channel Lakhipriyaলৈ. Friends, আমাৰ beauty makeup applicator বিলাক যিবিলাক makeup brush বা beauty blender থাকে হেখিনি সময় সময় সাফা কৰি ৰাখিব লাগে কাৰণ আমি makeup apply কৰি হেখিনি এটা সময়ত গৈ লেতেৰা হৈ পৰেগে আৰু যেতিয়া লেতেৰা applicator বিলাক আমি মুখত apply কৰি থাকিম makeup তেতিয়া কি হয় আমাৰ মুখত pimples হৈ যাব পাৰে প্লাস ইনফেকশনো কৰিব পাৰে স্কিনত গতিকে হেখিনি সময় সময় সাফা কৰি ৰাখিব লাগে আজি মই এই ভিডিওটো দেখাম কেনেকৈ আমি অতি সহজে ঘৰতে আমি beauty blender সাফা কৰিব পাৰো প্লাস কেনেকৈ ইয়াক disinfect কৰা হয় আৰু কি ৰিজাল্ট আহে সকলোখিনি কম গতিকে ভিডিওটো হেখলৈকে চাব আৰু ভিডিওটো যদি অকমান হলেও ভাল লাগে মোৰ ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব তেনেহলে পলম নকৰিবলৈ ভিডিওটো আৰম্ভ কৰো বহুত দিন ধৰি সাফা কৰা হোৱা নাছিলে মোৰ বিউটি ব্লেন্ডাৰটো গতিকে লেতেৰা হৈ গৈছে মেকআপ বোৰ আহি জমা হৈ গৈছে পুৰা ব্লাশ আই শ্যাডো কাজল ফাউন্ডেশন সব আহি লাগি গৈছে হি গতিকে আজি এক সাফা কৰো বুলি ভাবিছো আৰু আপোনালোককো দেখাও কেনেদৰে ইয়াক বেয়া নোহোৱাকৈ সাফা কৰিব লাগে ইয়াৰ কাৰণে প্ৰথমে মই অলপমান পানী গৰম কৰি লৈছো একেবাৰে বকবককৈ উতৰিব নালাগে ইমানটোমান দেখিছে ইমানটোমান গৰম হলে মই ৰখাই দিম এতিয়া ইয়াতে শ্যাম্পু এড কৰিম যিকোনো শ্যাম্পু দিলে হ'ব মই ট্ৰেছমি কেৰাটিন স্মুথ শ্যাম্পু ইউজ কৰিছো আৰু ডিসইনফেকশনৰ কাৰণে সুথল ইউজ কৰিছো নিমৰ যেটো সুথল হেতু ইউজ কৰিছো সুথলৰ হললে আপোনালোকে ডেটলো ইউজ কৰিব পাৰে যদি আপোনালোকে ভাল পায় গুণটো কিন্তু বিউটি ব্লেন্ডাৰত ডেটলৰ গুণটো ইমান ভাল নালাগিব হেতু কাৰণে মই সুথল ইউজ কৰিছো আৰু এটা ভালদৰে এখিনি মিক্স কৰি লম ইয়াতে এতিয়া বিউটি ব্লেন্ডাৰটো দি দিম আৰু আকৌ অলপমান ভালকে মিক্স কৰি লম আধা ঘণ্টাৰ বাবে ইয়াক এনেদৰে থৈ দিম আধা ঘণ্টা ডুবাই থোৱাৰ পাছত এতিয়া ভালদৰে এখিনি ঘঁহি ধুই লম ইয়াক আগৰ লেতেৰা পানীখিনি হলনি কৰি আকৌ নতুনকৈ সাফা পানী লৈ আহিছো এতিয়া আকৌ ইয়াতে ভালদৰে ঘঁহি ধুই লম পানীখিনি যেটো ফেন ওলাই আছে এতিয়া মই এটো ভালদৰে টেপত ধুই আনিমগে এয়া ফাইনাল ৰিজাল্ট সাফা হৈ গল ধুনিয়াকে যিমানখিনি পাৰি ক্লিন হল আৰু বহুত দিন ধৰি সাফা কৰা হোৱা নাছিলে থাকি যায় এলাহতে কেতিয়াবা আৰু এটো মই ফেনৰ তলত ৰাখি ড্ৰাই কৰি লম ৰিজাল্টটো দেখা পাইছে ধুনিয়াকৈ ক্লিন হৈ গৈছে প্লাস ইয়াৰ পৰা এটা ৰিফ্ৰেশিং স্মেল আহিছে সুথল প্লাস শ্যাম্পুৰ গতিকে আপোনালোকে আপোনালোকৰ ঘৰতে এনেদৰে সাফা কৰিব পাৰিব বিউটি ব্লেন্ডাৰ বিলাক আশা কৰো ভিডিওটো আপোনালোকে ভাল পালে চাই যদি ভিডিওটো ভাল লাগিলে মোৰ ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আহো আজিলে